যিহেতু নাজিৰাঘাটস্থিত টোলগেটৰ সম্পৰ্কত ইয়াৰ স্থানীয় দল সংগঠনবিলাকেই পূৰ্বতে টোলগেটৰ যিখিনি সুবিধা সেই পাবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। আৰু ইতিমধ্যে আমি ডিমৰীয়া কেইবাটাও সংগঠনে আমি লগ লাগি ইয়াৰ সমজিলা আয়ুক্তক এখন স্মাৰকপত্ৰ দিছিলোঁ যে ডিমৰীয়াবাসীয়ে টোলগেটত যি ধৰণৰ ফ্ৰী সুবিধা পাইছিলে, অহা যোৱাৰ ফ্ৰী সুবিধা পাইছিলে, সেই সুবিধা দিব লাগে বুলি আমি এটা দাবী জনাইছিলোঁ। আৰু আমাৰ মেমৰেণ্ডাম বা স্মাৰকপত্ৰৰ ভিত্তিত আজি সমজিলা আয়ুক্তগৰাকীয়ে এখন সভা আয়োজন কৰিলে। ইয়াত অংকিত টেণ্ডন এণ্টাৰপ্ৰাইজৰ মানে টোলগেট কৰ্তৃপক্ষ আহিছে আৰু আমাৰ স্থানীয় দল সংগঠন মই একেলগে থাকিলোঁ। এতিয়া তাৰ আলোচনা হৈছে, আমি ডিমাণ্ড তুলিছোঁ যে ডিমৰীয়াবাসীয়ে পূৰ্বতে টোলগেটত যিখিনি ফ্ৰী অহা যোৱাৰ সুবিধা পাইছিলে সেই সকলো সুবিধা আমাক দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াত লোকেল এমপ্লয়ী 90% এমপ্লয়ী তেওঁলোকে কাম কৰা বুলি দাবী কৰিছে। আমি কৈছোঁ লোকেল এমপ্লয়ী কাম কৰিব লাগিব। তাৰ উপৰিও এই যিখিনি অযথা ট্ৰাকবিলাক পাৰ্কিং কৰি ৰাখিছে তাৰ পাৰ্কিংবিলাক আমি তাৰ পৰা আঁতৰাবৰ কাৰণে CDC গৰাকীক অনুৰোধ কৰিছোঁ। আৰু যিটো VIP লাইন আছে, VIP লাইনৰ মেৰামতিৰ কাৰণে আমি দাবী তুলিছোঁ। আৰু ইতিমধ্যে এই আলোচনাত অংকিত টেণ্ডন এণ্টাৰপ্ৰাইজৰ মেনেজাৰগৰাকী আহিছিলে। তেওঁ কৈছে যে 13 তাৰিখৰ ভিতৰত তেওঁ গোটেই কথা তেওঁ হায়াৰ অথৰিটিক অৱগত কৰি 13 তাৰিখৰ পিছতে গোটেই ব্যৱস্থা কৰিম বুলি আমাক আশ্বাস দিছে।